गसाइगावआव दुलाराय BTC टेट क्वालिफाइड गौथुमनि खौरांमोन थाबैनो टेट उथ्रिसारनाय बिजाथिफोरनो थिसनथाइ होनो दाबि फोरमायदों BTCनि सोलोंथाइ बिफाननि मावफुं सोद्रोमा रबिराम नार्जारिनिसिम सोंथि दैखांदों आरो टेट उथ्रिनायफोरनो थिसनथाइ बिलाइखौ माब्ला होगोन आरो माब्ला मोनगोन होननानै सोंथि खालामदों थाबैनो मेरिट लिस्ट फोसावनाय जायाब्ला RTI होनोबो थियारि होननानैबो बिबुंथि टेट उथ्रिनाय बिजाथिफोरनि खौरां मेलाव दुलाराय BTC टेट क्वालिफाइड गौथुमनि आफादगिरि बाबुल रायनि गोख्रों बिबुंथि হৈ গৈছিল আমাৰ জবা 2025 চনত 20 জুন তাৰিখে যি আমাৰ BTC অঞ্চলৰ LP আৰু UPৰ মানে বিজ্ঞাপন ওলাইছিল তো সেই বিজ্ঞাপন অনুসৰি আমি LP আৰু UPৰ বিজ্ঞাপনৰ বাবে আমাৰ যি নিয়ম মাফিক আমাৰ চৰকাৰে যি আমাক নিয়ম মাফিক যোগ্যতা ভিত্তিক এপ্লাই কৰিবলৈ দিছিল তো সেই ভিত্তিক আমি এপ্লাই কৰিছিলোঁ তো এপ্লাই কৰাৰ পিছত আমি কেইদিনমান ৰখিছিলোঁ ৰখাৰ পিছত আমাৰ নিৰ্দিষ্ট সময়ত আমাৰ ডকুমেণ্ট যি ভেৰিফিকেশ্যনৰ কাৰ্যসূচী আছিল ডকুমেণ্ট ভেৰিফিকেশ্যন কাৰ্যসূচীও হৈ গৈছিল তো তাৰ পিছত আমি অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ যে আমি মেৰিট লিষ্টখন আমি অতি সোনকালে পাম কিন্তু তাৰ মাজতে আমাৰ দুখৰ বিষয় যে আমাৰ BTCৰ যি পৰিষদীয় নিৰ্বাচন আছিল এই পৰিষদীয় নিৰ্বাচন অহাৰ কাৰণে আমাৰ মেৰিট লিষ্টটো আমি সেই সময়ত পোৱা নাছিলোঁ তো সেই অনুসৰি আমি ভাবিছিলোঁ যে BTCৰ পৰিষদীয় নিৰ্বাচন হোৱাৰ পিছত যি নতুন চৰকাৰ আহিব সেই নতুন চৰকাৰক আমাৰ যি সমস্যাখিনি ভালদৰে চাব আৰু সেই মনত আমিও বহুত আশাৰে বাট চাই আছিলোঁ তো সেই কথামতে আমাৰ BTC পৰিষদীয় নিৰ্বাচন হোৱাৰ পিছত ফলাফল হোৱাৰ পিছত আমাৰ যি BTCত আমাৰ নতুন চৰকাৰ গঠন হ'ল সেই নতুন চৰকাৰে আমাৰ যি শিক্ষা বিভাগৰ দায়িত্বত থকা আমাৰ মাননীয় ৰবিৰাম ছাৰ ডাঙৰীয়া তাৰ মুখেৰে আমি শুনা পাইছিলোঁ বহুতো আমি প্ৰেছ মিটত বা কোনোবা মেল মিটিঙত আমি শুনা পাইছিলোঁ যে আমাৰ ডিচেম্বৰ মাহত দি আছে বা জানুৱাৰী মাহত আমাৰ এই BTCৰ LP UPৰ মেৰিট লিষ্টটো দি আছে তো তেনেকৈ কৈ থাকোঁতে এদিন হঠাৎ আমি গম নোপোৱাকৈ আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এখন নটিফিকেশ্যন পাইছিলোঁ যে আমাৰ আগৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন আছিল এই ডকুমেণ্ট ভেৰিফিকেশ্যনটো মানে সিহঁতৰ কাৰণে সন্তুষ্ট হোৱা নাছিল